নমস্কাৰ পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল প্ৰিয়ংকাছ কিটচেনলৈ। আজি মই বনাব লৈছোঁ চিতল মাছ। আহকচোন মই কেনেধৰণে চিতল মাছ বনাওঁ চাওঁ। চিতল মাছখিনি মই ধুনীয়াকৈ ধুই ইয়াতে নিমখ আৰু হালধি সানি লৈছোঁ মাছখিনি ফ্ৰাই কৰিবৰ কাৰণে। আৰু ইয়াতে লৈছোঁ মই আদা নহৰু পিঁয়াজ আৰু বিলাহী আৰু লৈছোঁ কেইটামান কেঁচা জলকীয়া আৰু ইয়াতে লৈছোঁ অলপমান মগজ। এতিয়া মই গেছ জ্বলাই দিছোঁ আৰু কেৰাহী পাতি দিলোঁ। কেৰাহী গৰম হৈ গৈছে। ইয়াতে মই অলপ তেল দিছোঁ মাছখিনি ফ্ৰাই কৰিবৰ কাৰণে। এয়া মাছখিনি দি দিছোঁ। গোটেইখিনি মাছ মই একেলগে দি দিম আৰু একেলগে ফ্ৰাই কৰি ল'ম। এয়া দেখিছে আপোনালোকে, এয়া মাছখিনি ফ্ৰাই কৰা অলপ হৈ গৈছে। আৰু এতিয়া মই লৈ লৈছোঁ এয়া মিক্সি কৰিবলৈ আদা নহৰু পিঁয়াজ বিলাহী আৰু মগজ গোটেইখিনি মই এয়া হ'ল মগজ আৰু এয়া হ'ল আদা নহৰু পিঁয়াজ আৰু এয়া হ'ল বিলাহী আৰু দুটা লৈছোঁ মই ইলাইচি আৰু কেইটামান লৈছোঁ কেঁচা জলকীয়া। ৰেডি হৈ গৈছে, মোৰ মাছখিনিও ভজা হৈ গ'ল। এতিয়া মাছ ভজা কেৰাহীতে অলপ তেল দিছোঁ, যিহেতু তেল আছেই। তেল গৰম হৈ যোৱাতে মই দিছোঁ অলপ চেনি দিছোঁ আধা চামুচমান দিছোঁ আৰু দুটা শুকান জলকীয়া আৰু দুটা তেজপাত দিছোঁ। মই তেজপাতকেইটা ফালি দিছোঁ আৰু ইয়াতে দিছোঁ আদা নহৰু পিঁয়াজৰ পেষ্টখিনি মই দি দিছোঁ আৰু মই ধুনীয়াকৈ ভাজি ল'ম। এয়া দেখিছে ভাজি লৈছোঁ আৰু একে পানীখিনি শুহি যোৱালৈকে ভাজিব লাগিব। এইখিনি শুহি গৈছে পানীখিনি, দেখিছে এনেধৰণে ভাজি ল'ব। ইয়াতে মই দি দিম পিচি থোৱা বিলাহীখিনি। ঠিক একেধৰণে বিলাহীখিনিও ভাজিব লাগিব। ইয়াত দেখিছে মোৰ ভজা হৈ গৈছে। ইয়াতে দি দিছোঁ জিৰা গুড়ি আধা চামুচ আৰু ধনিয়া পাউডাৰ আধা চামুচ আৰু দিছোঁ ৰেড চিলি পাউডাৰ আধা চামুচ। আৰু ঠিক একেধৰণে মই এইখিনিও অলপ ভাজি ল'ম। একেবাৰে কম মছলা দিছোঁ। আৰু ইয়াতে দিছোঁ পিচি থোৱা মগজখিনি। দেখিছে মগজখিনি দি মই লৰাই দিছোঁ আৰু ইয়াতে অলপ পানী দি দিম। অকণমান পানী দিছোঁ আৰু এতিয়া অলপ সময় ভাজিব লাগিব। ইয়াতে দি দিছোঁ নিমখ সোৱাদ অনুযায়ী আৰু ইয়াতে দি দিম অলপ হালধি দিম, একেবাৰে অলপ দিছোঁ কমাই পেলাই। আৰু এতিয়া মই লৰাই দিম। সেইখিনিও ভজা হৈ গৈছে। ইয়াতে দি দিম কেঁচা জলকীয়া আৰু ইলাইচি দুটা মই দি দিছোঁ। জলকীয়াখিনি মই ফালি দিছোঁ আৰু এতিয়া লৰাই দিছোঁ। এয়া হৈ গৈছে মোৰ ভজা আৰু ইয়াতে দি দিছোঁ পানী, সৰু বাতি জোখাৰ পানী দিছোঁ আৰু অলপ পানী মই দি দিম ইয়াতে। এয়া দেখিছে ইয়াতে আৰু অলপ পানী দি দিছোঁ আৰু ইয়াতে মাছখিনি দি দিছোঁ। একেবাৰে কম সময়ৰ ভিতৰতে আপোনালোকে বনাই খাব পাৰে, একদম ৰেষ্টুৰেণ্টৰ নিচিনাকৈ। আৰু এইখিনি উতলিয়ে গৈছে। ইয়াতে দি দিম মই এচামুচমান জোখাৰ বাটাৰ দিছোঁ। এয়া দেখিছে মই বাটাৰখিনি দি দিছোঁ আৰু একেবাৰে হৈয়ে গ'লগৈ। মই এতিয়া গেছটো অফ কৰি দিম। এয়া দেখিছে মোৰ মাছখিনি হৈ গৈছে। আৰু আপোনালোকৰ যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে প্লিজ মোৰ ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আগবাঢ়ি যাবলৈ মোক সহায় কৰিব।